নমস্কাৰ। আজিৰ পাঠ ইতিহাস খণ্ডৰ কি, ক'ত, কেতিয়া আৰু কেনেকৈ। আজি আলোচনা কৰিম ইতিহাস, বুৰঞ্জী, প্ৰত্নতত্ত্ববিদ, ঐতিহাসিক সমল আৰু এই পাঠটিৰ শেষত থকা অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ। প্ৰথমতে চাই লওঁ ইতিহাস। ইতিহাস অতীতৰ মানৱ জীৱন আৰু মানৱ সমাজৰ ঘটনাৱলীৰ বিষয়ে কৰা অধ্যয়নকে ইতিহাস বোলে। ই হ'ল অতীতৰ কথা নিৰ্ভুল আৰু প্ৰণালীবদ্ধভাৱে জানিব পৰা মাধ্যম। প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে চলি থকা ঘটনাৱলীয়ে ইতিহাসৰ বিষয়বস্তু। অৰ্থাৎ ইতিহাসত আমি অতীততে ঘটি যোৱা ঘটনাবিলাকৰ এক গ্ৰহণযোগ্য আৰু নিৰ্ভুল বৰ্ণনা পাওঁ। ইয়াত মানৱ সমাজৰ উৎপত্তি, তেওঁলোকে কেনেধৰণে জীৱন ধাৰণ কৰিছিলে, তেওঁলোকৰ খাদ্যাভাস, সংস্কৃতি, ৰীতি-নীতি ইত্যাদি আমি অধ্যয়ন কৰিব পাৰোঁ। ইতিহাসৰ পিছতে আহিলে বুৰঞ্জী। বুৰঞ্জী হ'ল কোনো এটা বংশৰ ৰজা মহাৰজাৰ পৰিয়ালৰ বিৱৰণী। ইয়াৰ পৰিসৰ ইতিহাসতকৈ ঠেক। আমি প্ৰায়ে কি কৰোঁ, ইতিহাস আৰু বুৰঞ্জীক একে অৰ্থতে ব্যৱহাৰ কৰি থাকোঁ। কিন্তু এই শব্দ দুটাৰ মাজত এক পাৰ্থক্য আছে। ইতিহাসে সমগ্ৰ মানৱ সমাজকে সামৰি লয়, অন্যহাতে বুৰঞ্জীয়ে কিন্তু কোনো ৰজা বা মহাৰজাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ বিষয়েহে বৰ্ণনা দিয়ে। ইতিহাস বহুত বহল পৰিসৰৰ, কিন্তু বুৰঞ্জী ইতিহাসতকৈ ঠেক। ইয়াৰ পিছতে চাওঁ প্ৰত্নতত্ত্ববিদ। ইতিহাসৰ ঘটনাসমূহৰ সত্যতা নিৰূপণৰ বাবে যিসকল ব্যক্তিয়ে প্ৰাচীন সামগ্ৰী যেনে ভগ্নাৱশেষ, শিলালিপি, মূৰ্তি ইত্যাদি অধ্যয়ন কৰে, তেনে ব্যক্তিক প্ৰত্নতত্ত্ববিদ বোলে। অৰ্থাৎ ইতিহাসৰ বিষয়ে আমি জানিবলৈ কিছুমান বস্তু অধ্যয়ন কৰোঁ, যেনে ভগ্নাৱশেষ, শিলালিপি, মূৰ্তি ইত্যাদি। আৰু এই বস্তুবিলাক যিসকল ব্যক্তিয়ে অধ্যয়ন কৰে, সেই ব্যক্তিসকলকে কয় প্ৰত্নতত্ত্ববিদ। ইয়াৰ পিছতে আহিলে ঐতিহাসিক সমল। ইতিহাস ৰচনাৰ বাবে প্ৰাচীন লিপি আৰু প্ৰত্নতাত্ত্বিক সামগ্ৰীৰ পৰা পোৱা সম্ভেদক ঐতিহাসিক সমল বোলা হয়। অৰ্থাৎ ইতিহাস আমি ক'ৰ পৰা জানো? ভগ্নাৱশেষ, শিলালিপি, মূৰ্তি বা প্ৰাচীন লিপি ইত্যাদিৰ পৰা। আৰু এই বস্তুসমূহৰ পৰা যে আমি ইতিহাসৰ বিষয়ে সম্ভেদ পাওঁ, এই বস্তুসমূহকে কোৱা হয় ঐতিহাসিক সমল। এতিয়া ইতিহাস অধ্যয়নৰ কিছুমান সমল চাই লওঁ আহা। ইতিহাস অধ্যয়নৰ কিছুমান সমল: তামৰ লিপি, প্ৰাচীন মুদ্ৰা, শিলালিপি, পৌৰাণিক সাহিত্য, টোকা, অলংকাৰ, মূৰ্তি ইত্যাদি। এই সামগ্ৰীসমূহ অধ্যয়নৰ যোগেদি আমি ইতিহাসৰ বিষয়ে সম্ভেদ পাব পাৰোঁ। অৰ্থাৎ এইসমূহ সামগ্ৰীয়ে আমাক ইতিহাস বা প্ৰাচীন কালত ঘটি যোৱা ঘটনাৰ বিষয়ে সম্ভেদ দিয়ে, আৰু এই সামগ্ৰীবোৰেই ঐতিহাসিক সমল বুলিও কোৱা হয়। আৰু যিসকল ব্যক্তিয়ে এই ঐতিহাসিক সমলসমূহ অধ্যয়ন কৰে, তেওঁলোকেই হ'ল প্ৰত্নতত্ত্ববিদ। এতিয়া পাঠটোত থকা অনুশীলনী প্ৰশ্নসমূহ চাওঁ আহা। প্ৰথম প্ৰশ্ন: ইতিহাস কাক বোলে? উত্তৰ: অতীতৰ মানৱ জীৱন আৰু মানৱ সমাজৰ ঘটনাৱলীক ক্ৰমাগতভাৱে কৰা অধ্যয়নকে ইতিহাস বোলে। ইয়াৰ জৰিয়তে অতীতৰ সমাজ জীৱন, কলা সংস্কৃতি, জীৱন ধাৰণ প্ৰণালী আৰু এইসমূহৰ পৰিৱৰ্তনৰ বিষয়ে জানিব পাৰোঁ। ২ নম্বৰ প্ৰশ্ন: সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়? উত্তৰ: ইতিহাস প্ৰকৃত ঘটনাৰাজি ধাৰাবাহিক বিৱৰণ। ইতিহাসত অতীতৰ মানৱ সমাজৰ সকলো দিশ সামৰি লোৱা এক গ্ৰহণযোগ্য বৰ্ণনা থাকে। অন্যহাতে সাধুকথা কাল্পনিক। সাধুকথাৰ ঘটনাবোৰৰ প্ৰমাণ পোৱা নাযায়। ৫ৰ প্ৰশ্ন: ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি? উত্তৰ: ইতিহাস অধ্যয়নৰ সমলবোৰ হৈছে ভগ্নাৱশেষ, শিলালিপি, তামৰ লিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকসকলৰ বিৱৰণী, প্ৰাচীন অলংকাৰ ইত্যাদি। বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমলনে? যদি হয়, সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত? উত্তৰ: বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল হয়। এইসমূহ সাহিত্য সমলৰ অন্তৰ্গত। ৫ নম্বৰ প্ৰশ্ন: বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা?
উত্তৰ: বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা যথেষ্ট আছে। ইতিহাসৰ যোগেদি আমি মানৱ সমাজৰ উৎপত্তি, বিকাশ, কলা-সংস্কৃতি, বিশ্বাস, ৰীতি-নীতি আৰু এইবিলাক কি পৰিৱৰ্তনৰ মাজেৰে বৰ্তমানৰ অৱস্থা পাইছেহি সেয়া জানিব পাৰোঁ। বৰ্তমানক বুজি পাবলৈ আৰু বৰ্তমানৰ ঘটনাবোৰ অৰ্থপূৰ্ণভাৱে বিচাৰ কৰিবলৈ আমি ইতিহাস অধ্যয়ন কৰিবই লাগিব। বৰ্তমানৰ লগতে ভৱিষ্যতটো গঢ় দিবলৈও ইতিহাস অধ্যয়নৰ প্ৰয়োজন। অতীতত সমস্যাবোৰ মানুহে কেনেধৰণে সমাধান কৰিছিল সেয়া জানি আমি ভৱিষ্যতৰ বাবে সাজু হ'ব পাৰিম। এই সকলোবিলাকৰ বাবে আমাক ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি? উত্তৰ: ইতিহাসৰ পৰিসৰ ব্যাপক, অন্যহাতে বুৰঞ্জীৰ পৰিসৰ ঠেক। ২ নম্বৰ, ইতিহাস সমগ্ৰ মানৱ জাতিৰ গ্ৰহণযোগ্য ধাৰাবাহিক বিৱৰণ, অন্যহাতে বুৰঞ্জী কেৱল কোনো এটা বংশৰ ৰজা-মহাৰজাৰ পৰিয়ালৰ বিৱৰণীহে দিয়ে। অৰ্থাৎ ইতিহাসে সমগ্ৰ মানৱ সমাজক সামৰি লয়, অন্যহাতে বুৰঞ্জীয়ে ৰজা-মহাৰজাসকলৰ কথাহে সামৰি লয়।